নমস্কাৰ। কবিতাৰ শিৰোনাম অভিমানীৰ অচিনাকি চৰাইজনী। সময়বোৰ নিষ্ঠুৰ হ'লেও পাহৰিব নোৱাৰোঁ কেতিয়াও অতীতৰ কিছু স্মৃতি। কেতিয়াও মোৰ হৃদয়ৰ পৰা একাষাৰে কৰিব নোৱাৰোঁ অচিনাকি চৰাইজনীক। অচিনাকি চৰাইজনীৰ চাৱনিতে জীপাল হৈ পৰে মোৰ আলফুলীয়া হাঁহি। তাইৰ সুবাসেৰে উপচি পৰে মোৰ অভিমানী হিয়া। জোনাকত উৰি ফুৰা নিশাৰ অচিনাকি চৰাইজনীয়ে বহু কথাই সোঁৱৰাই দিয়ে। নিজানৰ অচিনাকি চৰাইজনীৰ বিষাদ ভৰা কথাবোৰে মনত মোৰ আউল লগায়। ক্লান্তহীন নিশা যেতিয়া অচিনাকি চৰাইজনীয়ে কান্দে, মোৰ হৃদয়ৰ ক্ৰন্দন বাঢ়ি আহে। দুখৰ হুমুনিয়াহ কাঢ়ো নীৰৱে। অভিমানী মনে অচিনাকি চৰাইজনীক আঁকোৱালি লৈ বহু দূৰলৈ উৰি যাব খোজে অবিৰাম হৈ। অচিনাকি চৰাইজনীৰ চিন্তাতে অভিমানীজনী ক্লান্ত হৈ জিৰালে অশ্ৰু বন্যাৰ মাজত। উৰণীয়া অভিমানীজনী নিস্তব্ধ, হৃদয় উচুপি উঠে অচিনাকি চৰাইজনীৰ বাবে।